বৰ গৰম হে নোৱাৰিহে এনেকে হেৰি কি হৈছে হে আপোনাৰ ওৰা পানী এগিলাচ আনাচোন হে হে ৰ'ব হে পানী দিম বাৰু আগতে কওকচোন আমাৰ দিশান বুপা ক'ত ক'ত থাকিব আৰু আছে আৰু মোবাইলতে সাপৰ গেমটো খেলি পঢ়া শুনাটো নাই আপোনাক যে কোনে কথা সোধে ওৰা সেইটো মোৰো সন্তান হে পিছে কিছুমান কথাত মোৰ বৰ দুখ লাগে হে হেৰি লওক পানী 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 আজি আমাৰ দিশান্তৰ জন্মদিন আজিৰ দিনটোত আপুনি এনেকুৱা কাপোৰ পিন্ধি এনেকে কাম কৰি থাকিব লাগেনে যাওক যাওক কাপোৰখিনি সলাই লওক গা পা গাটো ধুই লওঁ দে দিশান ও দিশান দেৱাশী চৌধুৰী আহিলা আহা তোমালোক যে আহিলা বাবাহঁত ময়ো আহিলো ইমান দেৰি কিয় কৰিলা হ'ব একো নাই আহা এতিয়া অলপ মোক সহায় কৰি দিয়া ঠিক আছে খুৰী নয় কথেব দুঃখ হৰি ৰাম 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 মায়াৰ খোজা পাহত আহিছা বহাচোন বহা মই গাটো তিয়াই ললো হে বহাচোন তোমালোক আহিলা হেপী বাৰ্থডে ভাই এবাৰে দোষ ভাই ইমান দেৰি কিয় কৰিলা ৰাতিপুৱাৰ পৰা ৰখি আছো জানানে পাবজি খেলি আছিলো ভাই তাতে আজি এটা ৱাৰ আছে এইটো কি পাবজি ৰে ভাই আরে কি তুমি পাবজি না জানা রবা রবা এইটো চোৱা এইটো চোৱা কি গ্ৰাফিক্স কি 3D ভিউ চোৱা মোৰ তাতেও দিলে না ভাই এইটো ফোনত আমাৰ দুখীয়া মানুহৰ এই আৰু তুমি খোৱা যদি যোৱা খোৱা বাবা কেক নাহিব নেকি বে কেক নাপাই কেক নাপাই যদি কিহৰ বাৰ্থডে হে একদম চব এইবিলাক কথা নকবা কোনোবা শুনিব যি দিছে তাকে কোৱা দেউতা শুনি আছো ক এই তোমাৰ ফোন ৰাখা তোমাৰ তাতে লোৱা দেউতা মোক স্মাৰ্টফোন লাগে আৰু নহলে বা অভিৰ নিচিনা পাবজি খেলিব পাৰা মোবাইল লাগে স্মাৰ্ট পাবজি মই এইবিলাক একো বুজি পোৱা নাই বাপা পিছে তাৰ দামটো কিমান কচোন বেছি নহয় মাত্ৰ 10-12 হাজাৰ দেউতা 10-12 হাজাৰ 10-12 হাজাৰ তুমি ইমানতে চক খাইছা যে অভিৰ বাপেকে যদি দিব পাৰে তুমি কিয় দিব নোৱাৰা উপায় তই যদি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাৱ নহয় তোক মই তেনেকুৱা ফোন কিনি দিম
পাই পঢ়িছ দেখা নাই নেকি এই কম কৰিব নালাগে ৰ এই কলকেইটা খাচোন ধুনীয়াকে পঢ় দেই ভগৱান এই খংটো কমা ভাল হৈছে এই মই আজিও কলানি চুচা চুচা এটা দুটা তিনিটা চাৰিটা খাই ল আমার ল'ৰাটোতো পঢ়া শুনা কৰা আজিকালি ভালদৰে পঢ়া হ'ব তাকে সেইটোতো ভালেই কথা এইবিলাক কিবা চিন্তা কৰিবলগীয়া কথা নেকি চিন্তা কৰিব লগা তাৰ কাৰণে কথা নহয় সি যে পঢ়া শুনা কৰিছে মই সেইটো কাৰণে চিন্তা কৰা নাই মই চিন্তা কৰিছোঁ সি যদি পৰীক্ষাত ভাল ৰিজাল্ট কৰে মই মোবাইল আপুনি ইমান চিন্তা নকৰিবচোন মই তাৰ কাৰণে কিবা এটা মেনেজ কৰিব লাগিব মই কৰিম বেমাৰী দেহাটো কি মেনেজ কৰিব তুমি অকল মানুহ চিন্তাটো কৰিব মই কি কৰিব লাগে পৰিশ্ৰম কৰিব তোমাৰ সপোন শেষ হৈ যাব দিয়ক আপুনি এতিয়া দেউতা আহিলি মায়ে মাছ মাৰিব গৈছে তোৰ কাৰণে ভাত বাঢ়ি থৈ গৈছে তই খাই ল খাম দে উপায় দেউতা মোৰ পৰীক্ষাৰ ৰিজাল্ট দিছে নহয় আজি 1st ডিভিজন আৰু 2খনত লেটাৰ কি 1st ডিভিজন 2টা লেটাৰ উপায় তইতো মই বিচৰা মতে ৰিজাল্ট কৰিলি এতিয়া মই তই বিচৰা মতে পইচা আৰু যোগাৰ কৰিব নোৱাৰিলো মোবাইলটো দেউতা তুমি কিয় কান্দিছা
মোক এতিয়া ফোন নালাগে নহয় ডাঙৰ হ'লে যেতিয়া মই চাকৰি পাম তেতিয়া মই নিজৰ পইচাৰে নিজৰ ফোন ল'ব পাৰিম দেউতা নিজৰ মাক দেউতাকৰ পইচাৰে পিতাহি মাৰি ঘূৰি ফুৰে সেইজন ল'ৰাৰ কিবা সুখ আছে জানো দেউতা নে সেইজন ল'ৰাৰ কিবা মূল্য আছে মই তেতিয়া সুখ পাম যেতিয়া তোমালোকে মোৰ পইচাৰে পিতাহি মাৰি ঘূৰি ফুৰিব পাৰিবা দেউতা মোক অভিভাৱকৰে নালাগে দেউতা মোক বাছ তোমালোকৰ সুখ লাগে আৰু দুদিনমান মোক কষ্ট কৰি পঢ়োৱা দেউতা তাৰপিছত মই এটা চাকৰি কৰি তোমালোকক সুখেৰে ৰাখিম দেউতা আৰু তাৰপিছত তুমি কাৰো চৰ বা ধমক শুনিব নালাগে দেউতা তুমি এতিয়া ভাত খাই লোৱা ময়ো অভিভাৱকৰ ঘৰৰ পৰা ফুৰি আহোঁ আৰু দেউতা দুখ নকৰিবা এতিয়া